ফ্ৰেন্ডছ কেনেছে আপোনালোক সকলোকে বিছনাৰ পৰা স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ধ্ৰুৱছ ভ্লগলৈ মানে আপোনালোক সকলোৰে ইউটিউব চেনেল ধ্ৰুৱছ ভ্লগলৈ এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু মই এইমাত্ৰ খোৱাবাদিৰ পৰা উঠিছোহে মা নোৱাৰা হ'ল মানে আজি দুদিন সেই কাৰণে ঘৰ সকলো কাম মই কৰিব লগা হৈছে সেই কাৰণে ৰাতি খোৱাও দেৰি হৈছে আৰু উঠাও দেৰি হৈছে তো বলক গাইছ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকক দেখুৱাও মা নোৱাৰা হ'লে মই ঘৰত কি কাম কৰোঁ ৰাইজ প্ৰথম কাম হৈছে বিছনাখন পৰিপাটি কৰাটো বিছনাখন পৰিপাটি কৰি লওঁ তাৰপিছত বেলেগ কামসমূহ কৰিম ভিডিঅ'টো চাই থাকিব কিন্তু তো এতিয়া বিছনাৰ পৰা হৈ গ'ল এতিয়া মুখ ধুই লওঁ মুখ ধুই অহাৰ পিছত চাহ পানী বনাম মাকো দিম মই খাম তো চাই থাকিব তো ৰাইজসকল এইটো হৈছে আমাৰ ঘৰৰ কিটচেন আৰু এতিয়া আমি চাহ বনাওঁ ভাত বনাওঁ সকলোবোৰ বনাওঁ আৰু আমাৰ ঘৰত এটা অভ্যাস আছে যে আমি গৰম পানী নোখোৱাকৈ একো বস্তুৱে নাখাওঁ চাহ নাখাওঁ ভাত নাখাওঁ একোৱে নাখাওঁ তো আপোনালোকে ৰাতিপুৱা গৰম পানী খাবলৈ চেষ্টা কৰিব গৰম পানী খোৱাটো যিহেতুকে স্বাস্থ্যৰ পক্ষে বহুত ভাল সেইকাৰণে তো ব'লক প্ৰথম গৰম পানী বনাওঁ খাই লওঁ তাৰপিছত বনাই খাই লওঁ মানে তাৰপিছত চাহ বনাম ভাত বনাম সকলোবোৰ বনাম আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব গৰম পানী হৈ গ'ল এতিয়া এয়া মায়ে মই খাই লওঁ তাৰপিছত চাহ বনাম তো ৰাইচ মাকেইটা পানী দি থৈ আহোঁগৈ তাৰপিছত ময়ো খাম তো পানী খোৱা হৈ গ'ল গাইছ এতিয়া চাহ বনাম চাহো খাম ব'লক এতিয়া চাহ হৈ গৈছে এইটো কাপ মাৰ আৰু এইটো কাপ মোৰ তো ব'লক মা চাহখিনি দি থৈ আহোঁগৈ এয়া মা বহি আছে এতিয়া মাক চাহখিনি দি দিওঁ তাৰপিছত মই খামগৈ আৰু তো ৰাইজসকল এতিয়া চাহ পানী খাই ল'লোঁ আৰু এতিয়া ঘৰটো চাফা কৰিম ঘৰটো বহুত লেতেৰা হৈ আছে যিহেতুকে মায়ে ঘৰটো সদায় ৰাতিপুৱা চাফা কৰি সেইকাৰণে তো ব'লক ঘৰটো সাৰি লওঁ তো ফ্ৰেণ্ডছ বিছনাৰ পৰা হৈ গ'ল চাহ বনোৱা হৈ গ'ল ঘৰ পৰিষ্কাৰ কৰা হৈ গ'ল এতিয়া ব'লক কাপোৰ ধুব যাওঁ এতিয়া মই বাচন ধুম ঘৰৰ বাচন এসোপা আছে ধোৱাই নাই মানে কালিৰ পৰা তো চাওক এইবিলাক বাচনখিনি বাচন দেখিছে ধোৱাই নাই কালিৰ পৰা ধোৱাই নাই মানে এতিয়া ধুই লওঁ বাচনটো হৈ গ'ল এতিয়া কমপ্লিট গোটেইখিনি ধুই ল'লোঁ তো ৰাইচ এতিয়া ভাত বনাবৰ কাৰণে প্ৰথমটো পানী ল'ব লাগিব পানীটো লৈ লওঁ দালি ধুই আহিলোঁ এতিয়া তাৰপিছত আলু কাটি পেলাই দালি বনাই দিম আৰু ফাইনেলি ফ্ৰেণ্ডছ ভাত হৈ গ'ল আৰু এতিয়া ভাত বাঢ়িব ওলাইছোঁ চাই থাকক
তো ৰাইজসকল এতিয়া ভাত বহা হৈ গ'ল ভাত এতিয়া মাকো খাবলৈ দিওঁ আৰু মই খাওঁ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰিব কমেণ্ট এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি পাৰে শ্বেয়াৰো কৰি দিব তো আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে টিল দেন বাই বাই টাটা ৰ'ব গাইছ আপোনালোকক কথাটো কোৱা হোৱা নাই নহয় আচল কথাটো আপোনালোকৰ ঘৰত কোনোবা মতা মানুহে বা মাইকী মানুহে যদি এইবিলাক কাম কৰিবলৈ লাজ পায় বা কাম নকৰে তেতিয়াহ'লে তেওঁলোকক ভিডিঅ'টো এবাৰ দেখুৱাব কাৰণ কামত কোনো সৰু বৰ বা মতা মাইকী নাই মানে পুৰুষ মহিলা নাই সেইকাৰণে আৰু তো এতিয়া কলেজ যাব ওলাইছোঁ কলেজ যাওঁ আজিলৈ ইমানেই বাই বাই টাটা